17 বছৰত আমাৰ বটতলাত কিন্তু কোনো কাম কৰি দিয়া নাছিলে বিপিএফ চৰকাৰ। কিন্তু আমি ওয়ার্ড কমিশনার হওয়ার পিছত ওয়ার্ড মেম্বার হওয়ার পিছত আমি যেনেকে হোক ছাৰৰ লগত আলোচনা বিলোচনা দলৰ লগত আলোচনা বিলোচনা কৰি ড্রেন এখন কৰিলো লোকৰ কাৰণে আৰু উন্নতিৰ কাৰণে যুঁজি আনিব লাগে আমি নিজে আনিব। মই এজন বটতলাৰ বাসিন্দা, মই এই জায়গার জন্মস্থানীয় মানুহ, কিন্তু আপোনালোকৰ ওচৰত মই এটাই আহ্বান জনাম যে আপোনালোকে যাতে মূল্যবান ভোটটো আমাক ট্ৰেক্টৰৰ ছবি আৰু এই ট্ৰেক্টৰৰ ছবি ভোটৰ কাৰণে আমি ইমান পৰিশ্ৰম কৰি আছো, কিন্তু ইমান দিন যদি আমি একো কৰিব পৰা নাছিলো। কিন্তু আপোনালোকে নিশ্চয় দেখা পাইছে যে 17 বছৰত আমাৰ বটতলাত কিন্তু কোনো কাম কৰি দিয়া নাছিলে বিপিএফ চৰকাৰ। কিন্তু আমি ওয়ার্ড কমিশনার হওয়ার পিছত ওয়ার্ড মেম্বার হওয়ার পিছত আমি যেনেকে হোক ছাৰৰ লগত আলোচনা বিলোচনা দলৰ লগত আলোচনা বিলোচনা কৰি ড্রেন এখন কৰিলো। ড্রেনখন কৰিলো, ড্রেনৰ লগত পূবফালে আমাৰ এখন তেতিয়া আমাৰ MP ছাৰে MLA ছাৰ আছিল, তেতিয়া আমাৰ ৰাস্তাখনো দিছিল। তাৰপিছত আকৌ আমাৰ MP ছাৰৰ লগত ৰিকুৱেষ্ট কৰি আমি ব্ৰিজখন লৈ গিলো। তাৰপিছত ব্ৰিজৰ লগত আৰু এখন আদৰ্শ LP স্কুল সাইডৰ RCC ৰোড লৈ গিলো। গতিকে আপোনালোকৰ কাৰণে যদি আমাৰ UPPL চৰকাৰে যদি চিন্তা কৰিব পায় তেতিয়াহ'লে আমি সকলে মিলি এই UPPL চৰকাৰৰ কাৰণে চিন্তা চৰ্চা কৰিব। কিন্তু যদি মই বেমাৰী কৰোঁ UPPL চৰকাৰে আপোনালোকৰ চলাচল কৰাৰ কাৰণে প্লেটফৰ্ম বনাই দিয়ে, এইটো ক'ব লাগিব যে আমাৰ জীৱনৰ দান। সেইকাৰণে আপোনালোকে ভৱিষ্যতত UPPL পাহৰিব কেতিয়াও নালাগে। UPPLৰ কাৰণে চিন্তা কৰক, আপোনালোকৰ কোনো টেনশ্যন নাই। গতিকে মই ইমান দীঘলীয়াকৈ নকওঁ। তো